মোৰ নতুন এটা ৰেচিপিলৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ পানীলাওৰ এটা নতুন চব্জি। কেনেকুৱা বনাওঁ বলকচোন চাওঁ। ইয়াত লৈছোঁ মই পানীলাও এডোখৰ, 2টা বিলাহী, 4টা পিঁয়াজ, 1টা নহৰু, তাৰপিছত আদা আৰু জলকীয়া। ইয়াৰে এতিয়া আমি ধুনীয়াকৈ লাওৰ বাকলিখিনি গুচাম। প্ৰথমতে ধুনীয়াকৈ গোটেইখিনি নলওঁ, তাৰে এডোখৰ ল'ম। বাকলিখিনি পেলাই ধুই মেলি এতিয়া ৰুকনি দি ৰুকি লৈছোঁ। আপোনালোকে যিমান পাৰে একেবাৰে সৰু ৰুকনি ল'ব, যাতে গম পায় পানীলাওটো অকণমান সিজিবলৈ সময়ো লাগে। সেইকাৰণে একেবাৰে মিহি মিহিকৈ কুটিব, এনেকুৱা ৰুকনি ল'ব। নহ'লে আৰু অকণমান সৰু থকা পায় নহয়, সেনেকুৱা ৰুকনি দি ৰুকি ল'ব। যিমানখিনি আপোনালোকে বনাম বুলি ভাবিছে সিমানখিনি কাটি। প্ৰথমতে মই এইখিনি ৰুকি লওঁ। চাওক একেবাৰে মিহি হ'ব, তেতিয়া সিজিবলৈও জল্দিকৈ সিজিব। হৈ গ'লে এতিয়া দেখিছে 5 মিনিটৰ কাৰণে এনেকুৱা থৈ দিব, যাতে ইয়াৰ যিমান নিজৰ পানী আছে গোটেইখিনি ওলাই লওক। তেতিয়ালৈকে আমি ধুনীয়াকৈ হ'ল। এতিয়া পানীখিনি গোটেই চেপি উলিয়াব লাগিব এনেকুৱা পানীখিনি, কাৰণ গম পায় পানীলাওত বহুত পানী থাকে, বনাওঁতে অকণমান প্ৰব্লেম হ'ব। সেইকাৰণে আপোনালোকে যিমান পাৰে পানীখিনি উলিয়াই ল'ব, 2-3 বাৰ চেপি এনেকুৱা বেলেগ এটা বাচনত। এতিয়া আমাৰ গোটেইখিনি হ'ল। ইয়াত দিলোঁ 2টা পিঁয়াজ মিহি মিহিকৈ কুটি। ইয়াত আপোনালোকে সৰু সৰুকৈ জলকীয়াও কুটি দিব পাৰে, কিন্তু মই দিয়া নাই। ইয়াত দিলোঁ সোৱাদ অনুসৰি নিমখ, তাৰপিছত অকণমান হালধি, ইয়াত দিলোঁ গৰম মছলা আৰু মিট মছলা, এয়া আৰু ধনিয়া পাউডাৰ। তাৰপিছত ইয়াত দি দিলোঁ বেচন কিমানখিনি লাগে আপোনালোকে ইয়াত পানী অকণো ব্যৱহাৰ নকৰিব, কাৰণ পানীলাওত পানী থাকেই, অকণো ব্যৱহাৰ কৰিব নালাগে। ধুনীয়াকৈ মিক্স কৰাৰ পিছত ধুনীয়াকৈ হৈ যায়, কাৰণ পানীলাওত বহুত পানী ওলায়। সেইকাৰণে মিক্স কৰি এনেকুৱা সৰু সৰুকৈ আপুনি যেনেকুৱা শ্বেপত বনায় সেনেকুৱাও হ'ব, দীঘলীয়াকৈও বনাব পাৰে, একো কথা নাই। এনেকুৱাকৈ আমি বেচনত মিক্স কৰি শ্বেপ বনাই ল'লোঁ। আৰু তেল একেবাৰে প্ৰথমত পূৰা গৰম কৰি ল'ব। গৰম কৰাৰ পিছত একেবাৰে ল' ফ্লেমত থ'ব, কাৰণ কিয় বেচনটো আমাৰ ভিতৰলৈকে সিজিব লাগিব, সেইকাৰণে। এটা এটাকৈ দি যাওক, একেবাৰে ল'ত থ'ব, নহ'লে হাইত থ'লে ওপৰখিনি হৈ যাব, ভিতৰখিনি ধুনীয়াকৈ নিসিজিব। সেইকাৰণে আপোনালোকে একেবাৰে ল'ত থ'ব। এয়া হৈ গ'ল। চাৰিওফালে দেখিছে কিমান ধুনীয়াকৈ ৰঙচুৱা হ'ল। চাব একেবাৰে সিজিব লাগিব, কৰকৰীয়া হ'ব লাগিব, যেনেকুৱা আমি আলু চপ বনাওঁ বা পকৰীৰ দৰে আৰু। চাওক এইখিনি মই থ'লোঁ। ভালকৈ চাব আপোনালোকে, কাৰণ পানীলাওত বহুত পানী থাকে। তেতিয়ালৈকে আমি তাৰ মছলা ৰেডি কৰোঁ। ইয়াত দিলোঁ বিলাহী, আদা নহৰু, গোটা জিৰা, তাৰপিছতে আদা নহৰু আৰু জলকীয়া। ইয়াত যিখিনি আমি ফ্ৰাই কৰিছিলোঁ পানীলাওখিনি, ইয়াৰে অকণমান তেল থাকিলে ইয়াৰ তেলতে আমি এটা শুকান জলকীয়া দিলোঁ। তাৰপিছত যিমান মিক্সাৰ আছে এইখিনি মিক্সাৰখিনি ইয়াত দি দিলোঁ। এতিয়া একো নিদিয়াকৈ আমি অলপ টাইম ঢাকোন মাৰি থ'ম, যাতে ধুনীয়া মছলাখিনি একো গোন্ধ নুলিয়ায়। চাওক
ধুনীয়াকৈ উতল আহিলে ইয়াত দিম এতিয়া আমি জিৰা পাউডাৰ, মিট মছলা, গৰম মছলা মিক্স আৰু অকণমান হালধি তাৰপিছত অকণমান কাশ্মীৰী পাউডাৰ চব্জিটো অলপ ৰং হ'বলৈ। আৰু বেলেগ জেগাত আমি সেনেকুৱাকৈ জলকীয়াও দিয়া নাই। এনেকুৱা চব্জি আপোনালোকে বনাই খাবচোন ঘৰত। পানীলাওৰ চব্জিটো আমি খাওঁৱেই, মাছৰ লগত খাওঁ, দাইলৰ লগত খাওঁ, ভাজি খাওঁ বুটৰ লগত। এনেকুৱা এবাৰ ঘৰত বনাই আপোনালোকে ট্ৰাই কৰি চাব যে একেবাৰে সহজ পদ্ধতি। আৰু যদি মোৰ এই খাই ভাল পাইছে বনাই আৰু ভিডিঅ'টো চাই যদি ভাল লাগে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু মোৰ চেনেলত যদি কোনোবা আহে প্লিজ ছাবস্ক্ৰাইব কৰিব। ইয়াত সোৱাদ অনুসৰি নিমখ দিলোঁ। এনেকুৱা চব্জি তৰকাৰী নবনালেও আপোনালোকে চাহৰ লগত এনেকুৱা পকৰি বনাই খাব পাৰে সৰু সৰুকৈ। এতিয়া আমাৰ গ্ৰেভিখিনি হ'ল। এতিয়া ইয়াত আমি লাওখিনি যে ফ্ৰাই কৰি থলোঁ এতিয়া ইয়াত এটা এটাকৈ দি দিম। এইখিনি চব খৰখৰীয়া হৈছে, সেইকাৰণে অকণমান কোমল হ'বলৈ অকণমান টাইম উতলাব লাগিব, কিন্তু ইমানো উতলাব নালাগে নহ'লে ভাঙি যাব, কাৰণ পানীলাও কোমল হৈ থাকে। পানীলাওটো বহুত টেষ্টি আৰু সোৱাদ লগা চব্জি হয়, একেবাৰে মাংসৰ নিচিনা লাগে। যোনে ভেজিটেবল খায়, ভেজৰ দিনা আপোনালোকে এইটো বনাই খাব পাৰে। যোনদিনাখন আপোনালোকৰ ভেজ খাবলৈ মন যায়, মাংস খাই আৰু মাংস খাব মন নাযায়, তেতিয়া খাব পাৰিব আপোনালোকে। চাওক কিমান ধুনীয়া হ'ল। এতিয়া আমি ইয়াত ধনিয়া দি দিওঁ। তাৰপিছত আমাৰ পানীলাও চব্জি বৰ ধুনীয়াকৈ হৈ গ'ল। আপোনালোকে প্লিজ ঘৰত এবাৰ ট্ৰাই কৰিব এনেকুৱা চব্জি বনাবলৈ। বৰ সহজ হয়। এইবোৰ বস্তুটো আমাৰ ঘৰতেই থাকে, বেচন, আদা, নহৰু, জলকীয়া।